সম্মানীয় দৰ্শকসকল fidaeduaxom নামৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাতৰ আগবঢ়োৱা হৈছে আৰু প্ৰতিটো হাতৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল এঠেঙীয়া বগলী নৃত্য নাচে গধূলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিচনী। ইয়াৰ উত্তৰ বহুতে দিছে, তাৰে ভিতৰত কেইজনমান হ'ল সাজিদা ৰয়, ধনেশ্বৰ, প্ৰিয়া অফিচিয়েল, ধুনু বৰা আৰু কাবেৰী নেৱাৰ। ইয়াৰ লগতে ৰেণ্ডমলি কেইজনমানৰ নাম হ'ল তপন বৰা, ডিম্পী দাস, RS5 ব্লগছ, ৰাণী বৰা, মইনুল বাছিৰ, প্ৰণৱ দেউৰী, প্ৰসেনজিৎ দাস, শেৱালী হালো ইউটিউব চেনেল, কৰণ মেধি, ভাৰত ডেকা আৰু বৰ্ণালী ডেকা। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। প্ৰথম প্ৰশ্নটো হ'ল পানীৰ পৰা জন্ম হয় উজ্বলাই ঘৰ দুৱাৰ, কওকচোন মহাশয় নামটো কি তাৰ? সময় আৰম্ভ। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, পানীৰ পৰা জন্ম হয় উজ্বলাই ঘৰ দুৱাৰ, কওকচোন মহাশয় নামটো কি তাৰ? সময় সমাপ্ত। উত্তৰটো হ'ল বিদ্যুৎ। তাৰ পিছৰ প্ৰশ্নটো হ'ল মই আছোঁ ডালত, তই আছ খালত, দুয়োৰে মিলন হ'ব একেখন থালত। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, মই আছোঁ ডালত, তই আছ খালত, দুয়োৰে মিলন হ'ব একেখন থালত। সময় সমাপ্ত। উত্তৰটো হ'ল ভাত আৰু মাছ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ইংৰাজী কোনটো বৰ্ণৰ দ্বাৰা মানুহৰ শৰীৰৰ এটা অংগক বুজায়? প্ৰশ্নটো হ'ল ইংৰাজী কোনটো বৰ্ণৰ দ্বাৰা মানুহৰ শৰীৰৰ এটা অংগক বুজায়? সময় সমাপ্ত। উত্তৰটো হ'ল আই। আই মানে চকু। তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰাম আৰু ৰহিম দুই বন্ধু, ৰামৰ মুৰ্গীয়ে ৰহিমৰ ঘৰত কৈ কণী দিলে, এতিয়া কণীটো কাৰ হ'ব? সময় সমাপ্ত। উত্তৰটো হ'ল মুৰ্গীৰে হ'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি আছে সকলোৱে নিজৰ সলনি কৰিব খোজে কিন্তু কৰিব নোৱাৰে? এনেকুৱা কি আছে সকলোৱে নিজৰ সলনি কৰিব খোজে কিন্তু কৰিব নোৱাৰে? সময় সমাপ্ত। উত্তৰটো হ'ল ভাগ্য আৰু ভৱিষ্যত। তাৰ পিছৰ প্ৰশ্নটো হ'ল নিজৰ বুদ্ধি ব্যৱহাৰ কৰি খালী ঠাইটো পূৰণ কৰক। সময় সমাপ্ত। উত্তৰটো পাৰিলেনে? উত্তৰটো হ'ব 11। তাৰ পিছৰ প্ৰশ্নটো হ'ল গছ কাটিবলৈ গ'লোঁ হাতত কোঠাৰ লৈ, গছো আছে মৰি ফলো আছে ধৰি। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, গছ কাটিবলৈ গ'লোঁ হাতত কোঠাৰ লৈ, গছো আছে মৰি ফলো আছে ধৰি। সময় সমাপ্ত। উত্তৰটো হ'ল কোমোৰা। তাৰ পিছৰ প্ৰশ্নটো হ'ল ওপৰত দিয়ে তললৈ যায়, তাকে উলিয়াই মানুহে খায়। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, প্ৰশ্নটো হ'ল ওপৰত দিয়ে তললৈ যায়, তাকে উলিয়াই মানুহে খায়। সময় সমাপ্ত। উত্তৰটো হ'ল পানীৰ ফিল্টাৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু সোমোৱাৰ সময়ত ক'লা আৰু ওলোৱাৰ সময়ত ৰঙা হয়? সময় সমাপ্ত। উত্তৰটো হ'ল কমাৰ শালত দিয়া লো। তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাবি চিন্তি কোৱা ভাই কোন গ্ৰামত মানুহ নাই? প্ৰশ্নটো হ'ল ভাবি চিন্তি কোৱা ভাই কোন গ্ৰামত মানুহ নাই? সময় সমাপ্ত। উত্তৰটো হ'ল কিলোগ্ৰামত। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল বুঢ়ীৰ ঘৰৰ ভিজা কথা, সেইখন নহ'লে ডাঙৰ লেঠা। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। লগতে এনেধৰণৰ মজাৰ সাঁথৰৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ধন্যবাদ।